মৰ্নিং গাইজ আৰু এটা নতুন ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো আজি 1-1.5 মাহৰ পিছত ৰাণীক উলিয়াই আনিছোঁ। তো ৰাণীৰ লগত মই আছোঁ মানে। তো 1-1.5 মাহৰ মই ৰাণীক ৰাইড কৰিছোঁ আৰু বহুত দিন হৈ গ'ল। ছানডে ৰাইডত ওলোৱা নাই, সময়ো পোৱা নাই আৰু মই য'ত ত'ত ঘূৰি ফুৰোঁতে গৈছে। তো বাইক লৈ যোৱা নাই বাৰু, গাড়ীয়ে চাড়ীয়ে ঘূৰি ফুৰোঁতে টাইম গৈছেগৈ, বাইক উলিয়াবলৈ পৰা নাই। তো এমাহতকৈ বেছিয়ে হৈ গ'ল চাগে, কি বুলি কয়, ৰাণীক মানে চলোৱা নাই। তো আজি বোলো এপাক ওলাই যাওঁ। তো ক'লৈ যাম ঠিকনা নাই, ওলাই আহিছোঁ কাৰণ কোনো নাই লগত যাবলৈ। তো অকলে মই এইফালে ডিব্ৰুগড় ৰাস্তাটোত গৈ আছোঁ। হয়, বাইপাছটোত এপাক মাৰি পেলাই ঘূৰি আহিম চাগে। মানে ব্লগো এটা বনোৱা হ'ব আৰু বাইকখনো চলোৱা হ'ব। তো ইমান দিন চলোৱা নাই, ৰাণীয়ে চাগে বেয়াই পাই গৈছে, বুলিব চবকে চলাই মোক নচলোৱা হৈছে। তো সেইকাৰণে আজি ওলাই আহিছোঁ আৰু টাইম উলিয়াই যেনেকৈ হ'লেও। 10:30 হ'বলৈ হ'ল। ৰাতিপুৱা সোনকালে আহিবলৈও বহুত ঠাণ্ডা। তো ক'ৰবাত ৰাইডত গ'লে, বেলেগৰ লগত গ'লে বেলেগ কথা, সোনকালে যোৱাটো। অকলে আহিছোঁ যেতিয়া এনেই এপাক ঘূৰি আহিব, এতিয়া সেইকাৰণে দেৰিকৈ ওলাই আহিছোঁ। তো ঘৰত খাই বৈ আজৰি হৈ ওলাই আহিছোঁ আৰু এইটো মানে বছৰটোৰ মানে লাষ্ট দেওবাৰ। তো লাষ্ট ৰাইড হ'ব, ছানডে ৰাইড, লাষ্ট ছানডে চ'ল' ৰাইড। মাজত মাত্ৰ 2 দিন আছে নতুন বছৰ পাবলৈ। তো নতুন বছৰতে ভালকৈ ৰাইড এটা কৰিব লাগিব যদি চব ওলায়। তো মই যিমান পাৰোঁ অকলে ঘূৰি থাকোঁ আৰু, কাৰণ আগতো মই অকলে ৰাইড কৰি আছোঁ, এতিয়াও মানে সেই অকলে হৈছে আৰু। লগ ধৰি থাকিবলৈও মানুহ নোলায় কোনো। তো আৰু মই যাৰ তাৰ লগত মানে ৰাইড কৰি ভাল নাপাওঁ। লগ ধৰিলেনো ঢেৰ ওলাব, কিন্তু মই মানে সেইবোৰ ভাল নাপাওঁ। ক'ৰবাত গৈ চাপৰিগিৰি কৰা মানে সেনেকুৱা ল'ৰা মোক নালাগে লগত যাবলৈ। তো সেইকাৰণে মই লগেই নধৰোঁ। তো মই যাৰ লগত কৰোঁ মানে একদম ঠাণ্ডা চিজিল হ'ব লাগে আৰু, এই ক'ৰবাত গৈ উৎপাত কৰা মেলা যাতে বদনাম নহয় আৰু। তো সেইকাৰণে এনেও মানে বাইকাৰ্ছখিনিক মানুহে বেয়া চকুৰে চায়। তো আৰু বেয়া চকুৰে যাতে নেচক, তো সেইকাৰণে মানে সেইবোৰক লগ নধৰোঁ। তো সেইকাৰণে যি য'ত যাওঁ আৰু অকলেই গুচি যাওঁ। টেঙাখাত আহি পাই গ'লোহি। আজি বাৰু ইমান ভিৰ ভাৰ নাই ৰাস্তাটোত, বজাৰ যদিও। আৰু ৰাস্তাটোত পানী চানী মাৰি থোৱা নাই। আনকালে আমাৰ ঘৰৰ পৰা ওলোৱা ডোখৰত মানে আহিব নোৱাৰি, পূৰা অৱস্থা বেয়া। আজি মানে ইমান দিনৰ মূৰত চলাইছোঁ নাই বাইকখন, একদম মানে কিবা এটা বেলেগ মানে ভাল লাগিছে চলাই। এফালে এগজষ্টৰ মাত আৰু মানে বহুত দিনৰ মূৰত শুনিছোঁ। তো ঘৰত ষ্টাৰ্ট দি থকা হয়, কিন্তু মানে চলোৱা সমানটো নহয় ন ষ্টাৰ্ট দি থাকিলেও। চলালে যোনটো ফিল আহে, যোনটো মাত আহে, তো সেইটো ষ্টাৰ্ট দিলে নাহে মানে। লাগিলে ষ্টাৰ্ট দি যিমানেই পকাই থাকোঁ মানে সেইটো মাত নাহে। এই আনন্দ মেলা ফাইনেলি লাহোৱাল আহি পাই গ'লোঁ। 11টা বজাই নাই। এনে কিছুমান গাড়ীৰ কাৰণে ইমান ভিৰ লাগে মানে। স্পীডো চলাব নোৱাৰে, ভিৰতো যাব নোৱাৰে। সেই লেলেং পেলেং কৰি থাকোঁতে পিছৰ মানুহখিনিক ৰখাই থৈ দিব।
ফাইনেলি বাইপাছ পাইছোঁহি আৰু দলংখন। তো এই দলংখন এই মূৰৰ পৰা সিটো মূৰলৈ যাম, তাৰপৰা অকণ দেৰি ৰখি ফটো চটো মাৰিম ক'ৰবাত, তাৰপৰা ঘূৰি আহিম আৰু। কাৰণ বগীবিল যাবলৈ হ'লে বহুত দূৰ যাব লাগিব বগীবিল, আকৌ বগীবিল নাযাওঁগৈ আৰু। বগীবিলৰ ফালে আজি মানুহো ভিৰ হ'ব, লাষ্ট দেওবাৰ পিকনিক, তো চবৰে বন্ধ, তো সেইকাৰণে দলং দুখন হোৱাৰ পৰা সমস্যা হ'ল। কিখন বনাই থাকে এইটো মাজতনো কি মূৰটো কৰিবলৈ বনাইছিলে পইচা খৰচ কৰি, আকৌ যদি ভাঙিবই লাগে। এইডোখৰ আহি পাই গ'লোঁ, আগৰ পৰা ঘূৰি আহিম অকণমান গৈ পেলাই। নাই ৰাস্তাটো খালী নহ'লে উঠাব নোৱাৰি স্পীড, সিখন গাড়ী হয় পূৰা একদম সোনকালে ৰাতিপুৱা উঠাব লাগিব দেওবাৰ দিনা, মানুহৰ কম থাকোঁতে, নহ'লে কিবা বন্ধ চন্ধ হ'লে, তাৰ বাহিৰে উপায় নাই। তাত ৰখিলোঁ অকণমান দেৰি, তো ফটো চটো মাৰিলোঁ, তাৰপৰা আকৌ ল'ৰা কেইটামান গোট খালে ফটো মাৰিবলৈ, তো সিহঁতকো ফটো মৰোৱাই দিলোঁ, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰাই দিছোঁ আৰু। মানে 14,000 হ'বলৈ আৰু বেছি নালাগে, তো সেইকাৰণে যিমান পাৰোঁ ছাবস্ক্ৰাইব কৰোৱাই আছোঁ। তো আপোনালোকেতো শ্বেয়াৰ নকৰে চেনেলটো, তো সেইকাৰণে মই নিজে মানে প্ৰমোশ্যন কৰিবলগীয়া হৈছে আৰু। দলং কেইখন বনালে কিন্তু চিষ্টেমটো উল্টা হ'ল, এইফালৰ পৰা যোৱাখন আকৌ সেইফালে যদি যাবলগীয়া হয়, আকৌ সেইখন দলং পাৰ হৈ সিফালে যাবলগীয়া হয়। যদি এইখন দলঙে যোৱাখন দিলে ডাইৰেক্ট ঘূৰিব পৰা গ'লহেঁতেন, এতিয়া অলপ লেলিমাই কৰি দিলে। এইখন এইফালৰ পৰা অহাখন দিব লাগিছিলে, সেইফালৰ পৰা আহি এখন অহা কৰিব লাগিছিলে, কি চিষ্টেম কৰিলে। চৰকাৰে কৰিলে নে মানুহে নিজে কৰিলে এতিয়া ভগৱানে জানিব। ইণ্টাৰচেপ্টাৰ এখন বহি আছিলে, কিন্তু মোৰতো আগফালে নাম্বাৰ প্লেট নাই, আৰু লাহে লাহে আহিছোঁ বাৰু, কিন্তু যাওঁতে যদি কাটিছে তেতিয়াহ'লে আৰু 2,000 টকাত চুনা লাগিব। RX 100ত ভিডিঅ' বনাবলৈ বহুতে কমেণ্ট কৰি আছে, কিন্তু মানে ভিডিঅ'টো মই বনাব পৰা নাই। যি এদিন ছুটি পাওঁ, তো এইখনে চলাম নে সেইখনে চলাম নে সেইখনে চলাম। বাইক 3খন, 2খন স্কুটি, তো চলোৱা মানুহ এটাই, তো স্কুটিখন বাৰু এখন বাৰু দেউতাই চলায়, কিন্তু বাকীখনতো মই চলাবলগীয়া হয়, তো কোনখন মেনেজ কৰিম মই মানে ভাবি নাপাওঁ। লাহে লাহে ঘূৰি আহি টেঙাখাত পাইছোঁহি আৰু, পোৱাগৈ নাই, সোমাম আৰু টেঙাখাতত মানে। এইটো কেই তাৰিখে আছে? 17, 18, 19, 20, 21, 22। পাৰিলে পাক এটা মাৰিব লাগিব, যদি সময় সুবিধা মানুহ চানুহ পাওঁ। মায়েকত কি চাউণ্ড আহিছে ঠিকনা নাই আৰু, ইমান মই কি বুলি কয় হেৰি কৰাৰ পিছতো উইণ্ড ব্লাষ্টটো আহে কেনেকৈ মই মানে নিজে ভাবি নাপাওঁ। ডেড কেট লগাইছোঁ,
আকৌ মাইকৰ ওপৰত থকা সেইটো লগোৱাৰ পিছত আকৌ ডেড কেট লগাইছোঁ। ডাবল প্ৰটেকশ্যন দিয়াৰ পিছতো মানে কেনেকৈ উইণ্ড ব্লাষ্টটো আহে, নহ'লে একদম মাইকটো নি মূৰৰ ওপৰত লগাবই লাগিব। লাহে লাহে আহি দুলীয়াজান পাইছোঁহি আৰু। তো ইয়াত এখন অভাৰব্ৰিজ বনাই আছে। তো আজিহে ভিৰ নাই এডোখৰত, নহ'লে আজি বজাৰ বুলিও ভিৰ নাই। আজি দেওবাৰ, এনেইতো আনকালে পূৰা ভিৰ হয়। আজি মানে গাড়ী চাড়ীবোৰ ৰখাব দিয়া নাই ইয়াত, সেইকাৰণে ভিৰ নাই, নহ'লে ভিৰ হ'লহেঁতেন। মামাই কিমাননো অভাৰব্ৰিজ বনাব গোটেই অসমত, ঠিকনা নাই। অলিয়ে গলিয়ে অভাৰব্ৰিজে হ'ব। ক'ত ৰখিছেগৈ মক্কেল চব ৰেড লাইটত। এইকেইটা এনেকুৱাবোৰক ফাইন কাটিব লাগে, এনেকুৱাবোৰ ফাইন নাকাটে আকৌ। ৰেড লাইটত ক'ত ৰখিব লাগে নাজানেই। তো ফাইনেলি গাইজ ঘৰ আহি পাই গ'লোঁ, আৰু ভিডিঅ'টো ঘৰত আহি এণ্ড কৰিবলগীয়া হৈছে, কাৰণ মানে মোৰ GoPro চাৰ্জ খতম হৈ গ'ল, বেটেৰী। তো আৰু এটা বেটেৰী আছিলে কিন্তু নলগালোঁ আৰু। তো এটা বেটেৰীতে কাম চলাই দিলোঁ। তো মানে ঘৰৰ ওচৰত পাওঁতে অফ হৈ গ'ল। তো সেইকাৰণে আৰু ৰখি লগাব মন নগ'ল। তো সেইকাৰণে মানে বোলো ঘৰতে ভিডিঅ'টো এণ্ড কৰিম। তো ভিডিঅ'টো কেনে পালে জনাব, কাৰণ সৰু ৰাইড এটা আছিলে। একোতো খাছ নাই বাৰু ৰাইডটোত, অকল মানে জাষ্ট গ'লোঁ আৰু এপাক ঘূৰিলোঁ, কাৰণ বহুত দিন হৈ গ'ল ৰানিং চলোৱা নাই, আৰু নিজেও ক'তো যোৱা নাছিলোঁ ৰাইডত। তো সেইকাৰণে 1-1.5 মাহৰ পিছত ওলাইছোঁ আজি। তো পটককৈ গৈ আহিলোঁ আৰু ৰাউণ্ড এটা মাৰি আহিলোঁ। তো লগতে বছৰটো আজি শেষৰ দেওবাৰ, তো সেইটো বুলিও মানে যোৱা হ'ল আৰু, কাৰণ কোনোতো নোলায়। মই সেইকাৰণে অকলে চলো ৰাইডে মাৰি দিছোঁ। মানে এপাক হ'লেও মানে বছৰটো লাষ্ট বুলি ৰাইড এটা মাৰি আহিলোঁ, আৰু আপোনালোকৰ ভিডিঅ' এটা বনোৱা হ'ল। ভিডিঅ'টো যদি ইয়ালৈকে চালে ভিডিঅ'টো লাইক কৰি দিব, আৰু পাৰিলে কমেণ্ট এটা কৰি দিব, আৰু চেনেলটো নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষৰ ঘণ্টিটো দবাই দিব। আৰু সকলোকে নতুন বছৰৰ শুভেচ্ছা থাকিল, আৰু নতুন বছৰটো যাতে সকলোৰে ভাল হওক, আৰু মই যাতে নতুন ৰাইডত যাব পাৰোঁ, আপোনালোকৰ কাৰণে নতুন ভিডিঅ' বনাব পাৰোঁ। তো তাৰে কাৰণে এই ভিডিঅ'টো ইমানতে সমাপ্তি মাৰিছোঁ। বাই বাই।